পাঠ্যপুথিত ইয়াতে গুৰুজনাই গা ধোৱা ঘৰ আৰু এই যে কেলিকদম গছজোপা পুৰীৰ পৰা অনা এই গছজোপা গুৰুজনে আনি ইয়াত স্থাপন কৰিছিল আৰু এই গছজোপাৰ তলতে এই শিলত বহি তেখেতে গা ধুইছিল আৰু গোটেই পৰিৱেশটো কি মৰম লগা এতিয়াও ইমান বছৰ পিছতো কি ধুনীয়া হৈ আছে প্ৰাকৃতিক সূৰ্যৰ দৰে ভৰপূৰ আমাৰ এই গুৰুজনাৰ পাঠবৌদ্ধ সত্ৰ সঁচাকৈ মানে আকৰ্ষণীয় আৰু ভগৱান স্বৰূপ যে এটা বৰ্তমানো বিৰাজ কৰি আছে ইয়াত আহিলে সকলোৱে মানে গম পাব আৰু দেখিবলৈও মানে আজিও ইমান মনোৰম স্থানত যে গুৰুজনাই কেনেকৈ জান পানীৰে মানে আহি স্থাপন কৰিছিল ভাবিবলৈ আজিও আচৰিত লাগে। আমি ইয়ালৈ আহি বৰ আনন্দিত হৈছোঁ, বৰ উপকৃত হৈছোঁ, বহু নজনা কথাই জানিব পাৰিলোঁ। ইয়াৰ বাপসকলেও বহুত সহযোগ কৰে আমাকো আটাইবোৰ বস্তুৱে কালিন্দী আইৰ পোৱা গুৰুজনাই কালিন্দী আইৰ বাসগৃহ সকলোবিলাক আমাক এপদকৈ দেখুৱাই দিছে। আচলতে ইয়াত আহি বহুত নজনা কথা জানিব পাৰিব। আটাইয়ে ইয়ালৈ আহক, চাই আমাৰ গুৰুজনাৰ দিনৰ পবিত্ৰ বস্তুবিলাকো অধ্যয়ন কৰক।